Hello everyone, welcome to my channel. মই ধৰিত্ৰী স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ সাবস্ক্ৰাইব কৰি দিব দেই। অনলাইনত এটা বাচন থোৱাৰ ষ্টেণ্ড ৰেকৰ অৰ্ডাৰ কৰিছিলোঁ। আজি পাৰ্চেলটো আহিছে, সেয়ে আনবক্সিং কৰি আছোঁ আৰু ৰেকডাল এনেকৈ ভাগ ভাগ হৈ আহিছে। আমি এইটো ঘৰতে নিজে স্ক্ৰু দি লগাব লাগিব। স্ক্ৰুবোৰ বাৰু লগতে দি পঠাইছে ষ্টেণ্ডডালৰ লগতে। এতিয়া হাজবেণ্ডক মই এইটো ফিটিং কৰিবলৈ দিম। আৰু এইডাল ফিটিং কৰি প্ৰায় হৈয়ে গৈছে আৰু ইয়াৰ ফাইনেল লুকটো হৈছে এনেকুৱা। আৰু আপুনি ইচ্ছা কৰিলে এডাল টেবুলৰ ওপৰতো ৰাখিব পাৰে, নাইবা মজিয়াতো ৰাখিব পাৰে, নাইবা আপুনি ইচ্ছা কৰিলে ৱালতো আপুনি হেং কৰিব পৰা ব্যৱস্থা আছে। আৰু এতিয়া মই দুপৰীয়া সাজৰ কাৰণে বনাব লৈছোঁ। এতিয়া এই ঠাৰিকেইডাল মই ভালকৈ গুচাই ল'ম, কাৰণ ঠাৰিকেইডালত বহুত আঁহ থাকে। আঁহখিনি গুচাই লৈ পাতখিনি অলপ চাফা কৰি মই সৰু সৰুকৈ কাটি ল'ম। ইমানো বেছি সৰু সৰু কৰা নাই, মই এনেকুৱা চাইজৰে কৰি থৈছোঁ, অলপ ডাঙৰ ডাঙৰ কৰি থৈছোঁ। ইমানো বেছি মিহি কৰা নাই। এয়া চাওক, বেছি ডাঙৰ ঠাৰিডাল মই দুটুকুৰ কৰি দিছোঁ মাজতে ফালি, তেতিয়া পটককৈ সিজিব। আৰু এইখিনি মই এতিয়া ধুই ল'ম। ধুই লোৱাৰ পিছত মই বইল কৰিম। ইয়াত কোনো ধৰণৰ তেল মছলা মই ব্যৱহাৰ নকৰোঁ। আৰু কেনেদৰে মই বইল কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া মই শাকখিনি সৰু কেৰাহী এটা লৈছোঁ। তাতে দিম মই কেঁচা পিঁয়াজ। কেঁচা পিঁয়াজ অলপ দিম, তাৰপিছতে দিম কেইটুকুৰমান থেতালি লোৱা নহৰু। ইমান মিহিকৈ থেতালি লোৱা নাই, অলপ গোটা গোটা হৈ আছে, তেনেকুৱা টাইপতে মই এইখিনি ইয়াতে দিম। আৰু ইয়াতে দিম অলপ নিমখ। নিমখটো আন্দাজ অনুযায়ী দিব আপোনালোকে। দিম দুটা কেঁচা জলকীয়া, ফালি দিছোঁ কেঁচা জলকীয়া দুটা। আপোনালোকে সৰু সৰুকৈ মিহিকৈ কাটি দিব পাৰে। মই গোটা কৰি ৰাখিছোঁ, বেছি খাই যে জ্বলা, কেতিয়াবা খাব নোৱাৰা হৈ যায় বেছি জ্বলা হ'লে, সেইকাৰণে মই গোটা কৰি ৰাখিছোঁ। ইয়াতে দিছোঁ মিহিকৈ কাটি লোৱা আলু। সামান্য পৰিমাণে পানী দিম, একাপমান পানী দিলেই হৈ যাব। আৰু এইখিনি পানীতে মই এতিয়া বইল কৰিম। মই ইয়াত একো নিদিওঁ, এতিয়া মই আকৌ গেছত উঠাই দি বইল কৰিম। এটা কোমোৰা জালি আছিলে, মই এইটো অলপ ডাঙৰ ডাঙৰকৈ টুকুৰা কৰি এতিয়া কুকাৰত মই বইল কৰি ল'ম। তাৰপিছত মই এইখিনি মছলা দি তেল মাৰিম। কি কি মছলা দি তেল মাৰোঁ আপোনালোকে চাই থাকক। আৰু ইয়াতে দিম মই অলপ নামমাত্ৰ কলাখাৰ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক। প্ৰথমতে মই মাছ কেইটুকুৰ ভাজি লৈছোঁ। কোমোৰাখিনি তেল মাৰি দিম। ইয়াতে তেল দি লৈছোঁ, দিছোঁ পিঁয়াজ আৰু আদা নহৰু পেষ্ট। পিঁয়াজ আদা নহৰুখিনি প্ৰায় ভজা হৈ গৈছে। এতিয়া মই ইয়াতে দিম হালধি। আৰু দিম অলপ জিৰা গুড়া। আৰু মই এতিয়া কোমোৰাখিনি ঢালি দিম।
আৰু মই ইয়াতে দিম এচামুচ কলাখাৰ, যিটো কলগছৰ পৰা বনোৱা হয় কলাখাৰ, এইটো কলাখাৰ এচামুচ দিছোঁ। কলাখাৰ দিলে মানে কি, এইটো কোমোৰা যিটো অলপ টেঙা টেঙা লাগে, সেই টেঙা টেঙাটো নাথাকে আৰু। বাকী আপোনালোকে কলাখাৰটো নিদিলেও চলি যায়। আৰু আপোনালোকে দেখিব পাইছে মই ইয়াত জলকীয়া দিয়া নাই, কাৰণ টেষ্টিৰে খাব, যিহেতুকে জ্বলা খাব নোৱাৰে। আপোনালোকে জলকীয়া খালে দি দিব পাৰে। আৰু এইখিনি এতিয়া মই দিম মাছখিনি। বাৰু খোৱা, জলকীয়াটো নাখাবা। এইখিনি এতিয়া অলপ উতলিবলৈ দিম, উতলি হোৱাৰ পিছত মই এইখিনি নমাই ল'ম।